আজিৰ পৰা লখিমপুৰত অনুষ্ঠিত হৈছে আন্তঃজিলা নৱম আৰু ত্ৰয়োদশ অনুৰ্ধৰ দবা প্ৰতিযোগিতা। লখিমপুৰ চেছ এছ'চিয়েশ্যন আৰু লখিমপুৰ চেছ একাডেমীৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত অসমৰ 17খন জিলাৰ 284গৰাকী প্ৰতিযোগীয়ে অংশ লৈছে। পুৱা উদ্বোধনী অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, অসম দবা সন্থাৰ সম্পাদক ৰাজীৱ ধৰৰ লগতে বহু গণ্যমান্য লোকে অংশ লয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্বিটাৰ অৰুণ সিঙৰ লগতে মুঠ 8জন আৰ্বিটাৰে খেল পৰিচালনাৰ দায়িত্বত থাকি প্ৰতিযোগীসকলৰ মাজত মুঠ 7 ৰাউণ্ড খেল অনুষ্ঠিত কৰিব। উল্লেখযোগ্য যে এই খেলৰ পৰাই ফিডেৰ অধীনত অনুষ্ঠিত হ'ব লগা আন্তঃৰাজ্যিক খেলত অংশ ল'বৰ বাবে খেলুৱৈ নিৰ্বাচন কৰা হ'ব। আগতে লখিমপুৰত এনেকুৱা কম্পিটিশ্যন হৈছে। লখিমপুৰত এটা চেছ খেলাৰ খুব সুন্দৰ পৰিৱেশ আছে। মই আগতে যোৱাবাৰ আহোঁতে মই এটা চিন্তা চৰ্চা কৰিছিলোঁ যে কিবা এটা চেছ এছ'চিয়েশ্যন কৰি দিব লাগিব। সেইকাৰণে আপোনালোকে দেখিব এইটো ফিল্ডত য'ত আমাৰ টেনিছ কোৰ্ট আছে, তাৰ কিনাৰত এটা বিল্ডিং বনাই থকা হৈছে। তাত ছেকেণ্ড ফ্ল'ৰত প্ৰায় 2000 স্কুৱাৰ ফুট এয়াৰ কণ্ডিশ্যন কৰি স্মাৰ্ট চেছ বৰ্ড লগাই আমি চেছ এছ'চিয়েশ্যনত দিম। তাৰ মিডল ফ্ল'ৰটো আমি কেফেটেৰিয়া কৰিম আৰু তলত আপোনাৰ স্কোৱাছ কোৰ্ট কৰিম। যাতে ডেডিকেটেড এটা মানে ৱৰ্ল্ড ক্লাছ ফেচিলিটি পায়, চেছৰ ট্ৰেইনিং ল'ব পাৰে, সেই ব্যৱস্থা আমি কৰিছোঁ ব্যক্তিগত পৰ্যায়ত। আৰু মই আশা কৰিছোঁ তাৰ দ্বাৰা লাভান্বিত হ'ব, যিটো বস্তু অসমত বস্তুখন যে আগৰ পৰা বহুত আমাৰ চেছৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। আমাৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ খেলুৱৈসকল ভাল উন্নতমানৰ প্ৰদৰ্শন দেখাইছে। সদৌ অসম দবা সংস্থাৰ তৰফৰ ফালৰ পৰা কেৱল মাত্ৰ মই এটাই কথা ক'ম, দবা খেল কেৱল মাত্ৰ চেম্পিয়ন হ'বলৈ বা আপোনালোকে খেল হিচাপে নলয়, দবাৰ লগত জড়িত হৈ থকা প্ৰতিজন ব্যক্তি দেশৰ এজন ভাল নাগৰিক হ'ব বুলি মই আশা কৰোঁ। লখিমপুৰৰ পৰা ইছৰাকুল ইছলামৰ ৰিপৰ্ট, tnl নিউজ।